ট্ৰফিটো চলিব কি ক'ব এইটো 7th অল আছাম কালাৰী ভবিনাম চেম্পিয়নশ্বিপ আমি দাসা ষ্টেডিয়াম কোকৰাঝাৰত আমি দতমাত অনুষ্ঠিত কৰি আছোঁ। খুব ভাল লাগিছে। আমাৰ 700ৰ ওপৰত ল'ৰা ছোৱালী ইয়াতে পাৰ্টিচিপেট কৰিছে। আমি আজি আমাৰ প্ৰথম দিন আমি খুব সুন্দৰভাৱে আমি পৰিচালনা কৰি আছোঁ। আমাৰ অৰ্গেনাইজ ভবিনাম কালাৰী পেৰেডটো যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আছে তেওঁলোকে খুব সুন্দৰভাৱে আৰু আমাৰ ইউনিট কোকৰাঝাৰৰ যিখিনি কমিটি আছে তেওঁলোকে খুব ধুনীয়া সুন্দৰভাৱে অৰ্গেনাইজ কৰি আছে। আমি আশা কৰোঁ আমাৰ এই খেল খুব সুন্দৰভাৱে পৰিচালনা হৈ যাব আৰু খুব ভাল এটা আমি ইয়াৰে লোকেল ৰাইজক জনাব পাৰিম যে এই খেলবিধ কিমান সুন্দৰ আৰু কিমান ভাল, কিমান বেনিফিট হ'ব ল'ৰা ছোৱালীক কৰিলে, এইবোৰ আমি এই খেলৰ মাধ্যমেৰে আমি জনাব পাৰিম। কি কি খেল হ'ব? ভবিনাম স্কুল গেমছত আছে, এছিয়ান বিচ গেমত আছে আৰু অহা বছৰ যিটো আপোনাৰ 2027ত মেঘালয়ত নেশ্যনেল গেমছ হ'ব গৈ আছে, তাতে এজ এ ডেম' ইভেণ্ট ভবিনাম হ'ব গৈ আছে। আমি খুব আশাবাদী আৰু আমাৰ ৱৰ্ল্ড বডিও এটা চেষ্টা কৰি আছে যে এছিয়ান গেম যিটো এইবাৰ জাপানত হ'ব তাতে আমাৰ ভবিনাম এজ এ স্পৰ্টছ হিচাপে ইনক্লুড হ'ব। 28 ডিষ্ট্ৰিক্ট ইয়াতে পাৰ্টিচিপেট কৰি আছে।